আজি গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ফুটব্ৰিজ। ৰাজ্যৰ কষ্ট লাঘৱ হ'ব এতিয়াৰে পৰা। গুৱাহাটী ৰাজপথৰ ব্যস্ততাৰ পৰা পৰিত্ৰাণ পাব মহানগৰবাসীয়ে। যান-জঁটৰ সমস্যা সমাধানৰ উদ্দেশ্যে গুৱাহাটীৰ মহানগৰীৰ ৰাজপথত নিৰ্মাণ কৰি উলিওৱা হৈছে অত্যাধুনিক ফুটব্ৰিজ। আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা খোজকাঢ়ি নহয় এক্সভেটৰত যাব পাৰিব আপুনি। ইতিমধ্যে গুৱাহাটীৰ ভিন্ন প্ৰান্তত 10খনকৈ অত্যাধুনিক ফুটব্ৰিজ আছে আৰু আজি 2খন ফুটব্ৰিজ মুকলি কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুঠ 100 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই ফুটব্ৰিজ। বহু কেইমাহ ধৰি নিৰ্মাণৰ কাম চলি আছিল এই ফুটব্ৰিজৰ আৰু আজি অপেক্ষাৰ অন্তত মুকলি কৰা হ'ব এই 2খন ফুটব্ৰিজৰ। আৰু আজি অপেক্ষাৰ অন্তত গুৱাহাটীৰ GS ৰোডত অৱস্থিত এই 2খন ফুটব্ৰিজৰ মুকলি কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰ ৰিপৰ্ট ষ্টাৰ আছাম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট। গুৱাহাটীৰ জনপ্ৰিয় এখন ৰেষ্টুৰেণ্ট উৰুকা, য'ত আপুনি পাব এক অসমীয়া পৰিৱেশ। দেশ বিদেশৰ বহু লোক আহি উৰুকাৰ খাদ্য গ্ৰহণ কৰে, য'ত আছে এক নিভাঁজ অসমীয়াত্ব। এখন অত্যাধুনিক অসমীয়া খাদ্য সম্ভাৰে ভৰপূৰ ৰেষ্টুৰেণ্ট উৰুকা ৰেষ্টুৰেণ্ট, গুৱাহাটীৰ শিলপুখুৰীত অৱস্থিত। আহক এবাৰ উৰুকালৈ, এসাঁজ স্বাস্থ্যসন্মত ঘৰুৱা আহাৰৰ জুতি লওক।